চিন্তা নকৰিবি বাই, এখন এখন খেল হয়, তাই খেলিছে মই ফিল্ডিং কৰিছো। পুলিচে বোলে তহঁতক পাগলৰ দৰে খেদি ফুৰিছে। আৰু যিটো পুলিচে আমাৰ কথা গম পাইছিল তাক ইতিমধ্যে চালা চেটেপ কৰি দিয়া। এইবোৰ কিন্তু তহঁতে ভাল কাম কৰা নাই ভাইটি। এনেকুৱা ভয় লগা কামবোৰ কৰি তহঁতে কিন্তু বৰ বেছি দিন জীয়াই থাকিব নোৱাৰ। কেৱল আমি জীয়াই থকাৰ বাবে এইবিলাক কাম কৰা নাই ভাই, কেৱল তাইক জীয়াই ৰখাৰ বাবে মই এইবিলাক কাম কৰা নাই। বাকী সমাজৰ জীয়াৰী বোৱাৰীবিলাক যাতে শান্তিৰে শুব পাৰে, উশাহ ল'ব পাৰে, জীয়াই থাকিব পাৰে, তাৰ গেৰাণ্টি কাৰ্ড হ'ব বিচাৰিছো মই। তই কি হ'ব বিচাৰিছ তাইৰ লগত থাকি? নাজানো তাইৰ লগত থাকি যে তোৰ নিজলৈকে বিপদ পাতি আনিছ, সেই খবৰবোৰ আছে নে নাই? একো খবৰেই নাই, একো খবৰ নাই। কিন্তু এটা কথা জানো, তাই লাহে লাহে সেই আগৰ মেঘালীজনী হৈ আছে চাই। আৰু তাৰপিছত কি হ'ব? তই তাইক বিয়া কৰাবি? বিয়া নাই নাই নাই, বিয়া নাম খুলিলে তাই ঘৃণা কৰে, ধু পেলাই। তাই বেয়া পোৱা ঘৃণা কৰা কোনো কাম মই কেতিয়াও নকৰো। সেইটোও নকৰ, তেনেহ'লে কি কৰিম বুলি ভাবিছ তহঁত দুটাই? জীয়াই থাকিলে একেলগে জেললৈ যাম, জেলৰ ভাত সাজ একেলগে বহি খাম, মহিলা একেলগে চিতাত শুই দিম, চাই হৈ যাম। আজি তলে পলাই ফুৰিব লাগে, একেলগে পলাই ফুৰিম। তাই মোক লুকুৱাই ৰাখিব, মই তাইক লুকুৱাই ৰাখিম। আৰু ইমানখিনি বুজা পৰা থাকিলে বিয়া হোৱাৰ কিডাল দৰকাৰ আছে বা? সি মোৰ ভাই হয়, তাৰ বাহিৰে মোৰ আৰু কোনো নাই। নিজৰ প্ৰতিশোধৰ জুই কৰাত তাকো জ্বলাই চাই নকৰিবা, মই বৰ নিথৰুৱা হৈ যাম। বাইৰ কথাত নধৰিবি, এজনী এনেই পেন পেনাই থাকে। হ'লেও বাই ঠিক কথাই কৈছো। বৰ্তমান মই এজনী ভয়ানক পাগলী। পুলিচৰ পৰা টিভি কেমেৰালৈকে সকলোৱে মোক পিয়া পিৰি খেদি ফুৰিছে। মোৰ লগত লাগি থাকিলে তোৰো বিপদ হ'ব পাৰে মহেন্দ্ৰ। মই আজিয়ে ইয়াৰ পৰা ক'ৰবালৈ যামগৈ। যাবি কলৈ? যাম আৰু ক'ৰবালৈ, লাগিলে মোৰে গায়ে কাপোৰ লৈ ফুটপাথৰ পাগলবোৰৰ মাজত পৰি থাকিমগৈ মই। আৰু এনেকৈ থাকি থাকি এদিন বুঢ়ী হৈ যাবি। মনোৰঞ্জন চৌধুৰী ইলেকশ্যন খেলিব, মন্ত্ৰী হ'ব, ফুটপাথবিলাক খালী কৰিবলৈ হুকুম আহিব, পুতেকৰ ধুমধামেৰে বিয়া পাতি দিব, আৰু সকলোৱে স্বস্তি নিশ্বাস পেলাই ক'ব যে পাগলী এজনী কবলৰ পৰা যে নিস্তাৰ পালে। মই জীয়াই থকালৈকে সিহঁতে নিস্তাৰ নাপায় মহেন্দ্ৰ। মই জীয়াই থকালৈকে মই তোক এৰি নাযাওঁ। তই নুবুজ কিয় মৃত্যুৱে মোক খেদি ফুৰিছে। মৃত্যুতকৈ তীব্ৰ বেগেৰে তোক খেদি ফুৰিম, য'ত মৃত্যু কোনো পাত্তা নাপাব। তই কিয় ইমান মোক কেয়াৰ কৰি আছ হা? কিয়? আৰে স্বয়ং দেউতাই মোক ত্যাগ কৰিছে, তই কিয় নোৱাৰ? আৰে গোটেই সমাজখনে মোক ঘিণ কৰিছে, তই কিয় নোৱাৰ ঘিণ কৰিব হা? কোন হয় তই মোৰ কাৰণে? কিয় ইমান দয়া কৰি আছ তই মোক? কিয় ইমান পুতৌ কৰি আছ তই মোক? কোন হয় তই মোৰ কাৰণে? কোনো নহয়। শুনিছ নহয়? তুমি একোৱেই নহয়, একো নহয়। কাৰণে মৰম কৰিছো, দয়া কৰিছো, পুতৌ কৰিছো এইবাবেই যে তই মোৰ একো নহয়। যা যা। আৰে চালা, দেউতাৰ ওচৰত টিউচন কৰিবলৈ যাওঁ, মনে মনে তোৰ চকুলে চাওঁ। তই দেখাৰ আগতে চকু নমাই আনো কিয় জান? কাৰণ তই মোৰ একোৱেই নহয়। বিয়া হৈছিলি, বিয়া হৈ গুচি গৈছিলি। তোৰ বিয়াত নে কান্দিবলৈ মন গৈছিল, বুকুত ভুকুৱাই ভুকুৱাই চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল। নাকান্দিলো এইবাবেই যে তই মোৰ একোৱেই নহয়। বিয়া হৈ গুচি আহি কষ্ট পালি, তোৰ কষ্ট দেখি মৰম কৰিবলৈ মন গৈছিল, বুকুৰ মাজত সোমাই আশ্ৰয় দিবলৈ মন গৈছিল। নিদিলো এইবাবেই যে তই মোৰ একোৱেই নহয়। ঠিকেই কৈছ মহেন্দ্ৰ, আমি কোনো কাৰো একোৱেই নহয়। আৰে কাৰোবাৰ কিবা হোৱা হ'লে মই আহি তহঁতৰ ডিঙিত তেনেকৈ ওলমি থাকিব নালাগিলহেঁতেন। ওচৰত থানাখন থকাৰ পিছতো থানালৈ যাবলৈ এনেকৈ মই ভয়ত পেপুৱা লাগি থাকিব নালাগিলহেঁতেন। শহুৰ আৰু স্বামীৰ চিতাখন জ্বলাবলৈ এনেকৈ মই দিন ৰাত একাকাৰ কৰি থাকিব নালাগিলহেঁতেন। এটা কথা কৈছোঁ মহেন্দ্ৰ, আৰে মইতো মৰিমেই। মোৰ লগত লাগি থাকিলে তইতো মৰিব পাৰ। তোৰ ভয় নালাগেনে? একেবাৰে চিনেমাৰ হিৰোইনৰ দৰে প্ৰশ্ন কৰিছে, কথা কি? হা 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 হা। তই একেবাৰে চিনেমাৰ হিৰোৰ দৰে উত্তৰটো দিছে। চিনেমা চোৱাৰ অভ্যাস নাই জানো? বহুত দিন আগতে চোৱা এখন চিনেমাৰ এটা হিৰোইক এষাৰ কথা মোৰ এতিয়াও মনত আছে। কি জানো? কি? আৰে প্যাৰ কিয়া তো ডৰনা কিয়া।